এতিয়া আমি এয়া ওলাই গৈ একদম দেখিছেনে এয়া চাদৰ মেখেলা পিন্ধি ওলাই কৰি ৰেডি হৈছোঁ। ক'ত যাম পিছে গম পাইছেনে নাই? কৈ আছোঁ, ভিডিঅ'টো চাই থাকিব সম্পূৰ্ণকৈ, তেতিয়া গম পাই থাকিব। তো একদম ধুনীয়াকৈ মই দেখাই আছোঁ ৰ'বক। চাদৰ মেখেলা পিন্ধি মানে কেছটো কয় চাদৰ মেখেলাযোৰ এইযোৰ কাপোৰ এতিয়া চিলাই আনিছিলোঁ। তাৰপিছত কথাটো হ'ল কি, এই কাপোৰযোৰ লগত ব্লাউজটো মই মানে এইটো মোৰ মানে চিলোৱা নাই, কাপোৰযোৰ লগত ব্লাউজটো এই কালাৰটো সোমালে। তাৰপিছত আৰু আপোনালোকে জানেই মই কাপোৰৰ ব্যৱসায় এটা সৰু সুৰাকৈ কৰি আছোঁ। তো তাৰপিছত আৰু মানে কি কৰিলোঁ, তাৰপৰা এটা ব্লাউজ লৈ ল'লোঁ, হৈ গ'ল কাম খতম। তো তাৰপৰা এটা ব্লাউজ ল'লোঁ, লৈ ধুনীয়াকৈ এয়া পিন্ধি লৈছোঁ। হাতটো দীঘল বাৰু, কিন্তু হাতটো চুটি হোৱা হয় মই বেছি ভাল পালোঁ হয়। আছিলে বাৰু মোৰ তাত এনেকুৱা পিঠিখন বহুত কাটা ডিজাইনটো, পিন্ধিব মন নগ'ল সেইটো ডিজাইন, সেইটো এদিনে পিন্ধিছোঁ। তো এয়া ৰেডি। কাপোৰযোৰ কেনেকুৱা লাগিছে জনাব বাৰু। কাপোৰযোৰ কেনেকুৱা লাগিছে জনাব। এয়া আমি বৰদোৱা আহি আছোঁ, বৰদোৱা। এইফালে মই আৰু এইফালে আমাৰ ছোৱালী, এইপিনে ছোৱালী, এইফালে ল'ৰা, মিষ্টাৰে গাড়ী চলাই আছে। তো এই আমি গৈ আছোঁ বৰদোৱালৈ, কৈছিলোঁ ন তেতিয়া বৰদোৱালৈ গৈ আছোঁ। অলপ অলপ দেখাম আৰু চাই থাকিব। আৰু এয়া দেখিছেনে, গৈ থাকোঁতে এয়া মাইক বজাই বজাই গৈ আছে, আৰু আপোনালোকক অলপ দেখাম বুলি ভিডিঅ'টো মই ৰাখি থৈ দিলোঁ। আৰু এইফালে গৈ পাৰ্কিং কৰোঁতেই গাড়ীখন অকণমান লাগিল নহয় খুন্দা, আৰু এইপিনে উখৰি গ'ল অলপমান। তো গাড়ীখনৰ মানে এনেকুৱা অৱস্থা দেখিলে বিৰাট বেছি বেয়া লাগে। জানেই সম্পত্তি এটা ঘটা কিমান কষ্ট, যদিও নিজৰ ইনকাম নহয় মানুহটোৰে ইনকাম, তথাপিতো জানো কেনেকৈ সম্পত্তি এটা এটাকৈ ঘটিছোঁ। মানে যাৰ ঘৰত নাই, যাৰ ঘৰত একেবাৰে নাইকিয়া মানুহৰ ঘৰৰ পৰা উঠিব লগা হয় ন, সেইসকল ব্যক্তিয়ে ভালকৈ জানে এটা এটা সম্পত্তি ঘটিবলৈ কি কি কৰিব লগা হয়। তো সেইটো কাৰণে মই ভালকৈ জানো যে এখন গাড়ী লৈছোঁ হয়, কিন্তু গাড়ীখন কেনেকৈ EMI মাৰিছোঁ, কেনেকৈ লৈছোঁ, সেইখিনি আমি জানো নহয় জানো। তো গাড়ীখনৰ এনেকুৱা এটা দশা দেখিলে বিৰাট বেছি বেয়া লাগে। আৰু আমি তাৰপিছত শৰাই বস্তু চস্তু কিনি ল'লোঁ, মাহ চাহ, আৰু তাৰপিছত এওঁ কাপোৰ চাপোৰ সলাই ল'লে, আৰু ধুনীয়াকৈ আমি একদম ওলাই কৈ আহিছোঁ। আৰু চাওকচোন ইমান বেছি মানুহ নহয়, কি ক'ম মানে। আৰু বৰদোৱাত এনেকৈ মেলা প্ৰতিবাৰেই হয় ফাকুৱা সময়ত, আৰু বহুত অগণন মানুহ হয় মানে, আৰু হিচাপ নাই কিমান মানুহ হয়। আৰু ইয়াৰ ভিতৰলৈ গৈ আছোঁ আমি শৰাই দিবলৈ, সেৱা কৰিও আহিম বোলো। আৰু এয়া দেখিছেনে, সকলো ফালে ভাত পানী বনোৱা ব্যৱস্থা কৰিছেই, আৰু কাৰণ সেইখিনি সময় 8টামান বাজিছে ন, সেইটো কাৰণে সেইখিনি সময়ত মানে পূৰা ভাতৰ ব্যৱস্থা চলি আছে। আৰু এইফালে নাম গাই আছে, কোনোবাই ভাত বনাই আছে। তো নিজৰ নিজৰ কাম নিজে নিজে কৰি আছে আৰু চবফালে। তো তেনেকৈ আমি, আৰু এইখিনি ধোঁৱা, ইমান বেছি ধোঁৱা আছে নহয়, সকলোৱে জুই জ্বলাই আছে ন, সেইকাৰণে আৰু চবেই চৌকাতে বনাই আছে বেছিভাগেই। তো আমি কোনটো মন্দিৰত শৰাই দিছে গম পোৱা নাছিলোঁ, তো বিচাৰি বিচাৰি ওলালোঁ কোনটো নামঘৰত শৰাই দিব লাগে, পাহৰি থাকিলোঁ মানে। আগতে বহুত দিন হ'ল যোৱা নাই মানে, বহুত দিন হ'ল। আৰু এই মিষ্টাৰৰ মুখত মানে অলপ ফাকু লাগি গৈছে ন, ফুটটো দিওঁতে বেয়াকৈ দিলে। তো মানে আজিকালি কেনেকুৱা চিষ্টেম, শৰাই দিব লাগে এটা চাইডে, আৰু সেৱা কৰিব লাগে এটা চাইডে। আৰু তাৰপিছত আমিও আহি ভাত খালোঁহি। ভাত খাই আহি ATM দেখিছেনে হোটেলৰ ওচৰতে, ATMটো বন্ধ। আৰু ATMটো বন্ধ মানে এনেকুৱা অৱস্থা হৈছে, ATM যিহেতু বন্ধ, মানুহজন গৈ 5 কিলোমিটাৰমান দূৰলৈ গ'ল ATM বিচাৰি, হাতত মানে ATMত বন্ধ হৈ আছে। আকৌ এটা ATMলৈ গ'ল, সেইটো ATMো বন্ধ, আৰু বড়ো ATMটোতো বন্ধই আছিলে। তাৰপিছত এয়া আমি বহি আছোঁ যে গাঁৱৰ কোনোবা দুটামান আহিব, আমাৰ হাতত কেছ দিব অলপ। তো ফোন কৰিছিলে, তো সেইটো কাৰণেই বহি আছোঁ। না বজাৰ কৰিব পাৰিছোঁ, না কিবা চাব পাৰিছোঁ, একো কৰিব পৰা নাই, কাৰণ জানেই পইচা নহ'লে একো কৰিব নোৱাৰি। তো সেয়া দশা হৈছে আৰু আমাৰ। তাৰপিছত যেনিবা সিহঁতকেইটা আহিল, পইচাকেইটা পোৱাৰ কাৰণে সিহঁতক গাড়ীত উঠাবলৈ লৈ আহিলোঁ।
আৰু এই ছোৱালীজনীয়ে যে পাগল কৰি দিছে আৰু কি ক'ম। এইখনত উঠি আকৌ জাহাজত উঠি আকৌ জাম্পিং কৰা এটা আছে সিফালে, সেইটোতো উঠিলে। চবতে উঠি বাপৰে। এই ল'ৰা ছোৱালীক লৈ যে ক'তো যাব নালাগে আৰু দেই, গম পাইছেনে। ধুনীয়াকৈ যদি অকলশৰীয়াকৈ গ'লো হয়, ধুনীয়াকৈ অকলে গুচি আহিলোঁ হয়, এইবিলাক জামেলাত সোমাবই নালাগে। আৰু তাৰপিছত বজাৰ চজাৰ কৰিলোঁ বাৰু, সেইবিলাক ইমান ভিডিঅ' কৰা নহয়, জানেই আৰু এলাহো লাগে বহুত ভিৰত ন, ভিডিঅ' কৰি থাকিব মন নাযায় বৰ বিশেষ। আৰু এয়া মই বিশেষকৈ জানেই ক'তো একো নাপাওঁ, খালি কেপেনা চেপেনা কেইপাতমান পাম আৰু এনেকৈ। এয়া লৈ ল'লোঁ দুপাতমান আৰু ঘৰমূৰা হ'লোঁ। আৰু এতিয়া বহুত ৰাতিও হৈছে, 2:02 বাজিছে আৰু ঘৰ পাই গ'লোঁ। এয়া বৰদোৱাৰ পৰা আহি পালোহি। এতিয়া একদম মানে কঁকাল বিষ হৈ গৈছে খোজকাঢ়ি 2:30 বাজিছে এতিয়া, 2:30 ৰাতি আৰু। তো কি কিনিলোঁ দেখাইছোঁ চাওক। প্ৰথমে চাওক, এখন কোঠা, তাৰপিছতে মইতো বেগ এটা লৈছিলোঁ এনেই আৰু মানে চাই পেলাই, 100 টকা। তাৰপিছত এইটো ছোৱালীজনীয়ে ল'লে 100 টকা। তাৰপিছত কাপকেইটাও ল'লোঁ 100 টকা, এইকেইটা 100 টকীয়া কাপ। বাচন কেইটামান ল'লোঁ বাৰু। মই বাচন য'তে নাযাওঁ বাচনেই দেখা পাওঁ। এখন চালনী, আটা আৰু চুজি চালিব পাৰা। কি এখন খৰাহি ডাঙৰ অকণমান, এখনো 100, এখনো 100 আৰু লগতে এখনো 100, তিনিটা বস্তু 100। তাৰপিছতে ল'ৰাটোৱে চেণ্ডেল এযোৰ ল'লে, এযোৰ বাৰু 100 নহয় দেই, বেছি 100 টকীয়া চেণ্ডেল নহয়, তাৰ পচন্দ নালাগে, ঘূৰাই লৈ ঘূৰিছে, গোটেইখনতে ঘূৰাই লৈ ঘূৰিছে। আৰু মই মোৰ বস্তু বুলিবলৈ নাই, এয়া ডাঙৰ বলে এডাল, সৰু বলে এডাল, চেপেনা মোলে এডাল, এই 3ডাল, তাৰপিছত আৰু এই 2ডালো মোৰ। এনেকৈ আৰু আপোনালোকে ক'ব হা, এইপাত চেপেনা ভাল লাগিছেনে নাই, এইকেইপাত। আৰু মিঠাই অলপ ল'লোঁ আৰু হেৰি এটা আনিছিলোঁ নহয়, এইডাল তাকে ভাবিছোঁ, তাতে আছে পেণ্টি বিচনাত, এইডালো আনিছিলোঁ ৰ'ব, প্লাছ এপাত লগা হৈ আছিলে, তো প্লাছ পাত লৈ আহিলোঁ। তো এয়াই আৰু এইটো এটা আছে, ছোৱালীজনীয়ে নহয়। আৰু এইটো মোবাইল, আৰু সেই চকৰিত উঠা, কিবা জাহাজত উঠা, এই জাম্পিং কৰা সেয়াত উঠা। আৰু ল'ৰাটোৱে লৈছে এইটো কি জানো, নাজানো এইবিলাক নাম চাম মই, সিহঁতৰ বস্তু এইবিলাক। আৰু শৰাই দিছিলোঁ নহয়, শৰাই প্ৰসাদ, শৰাই প্ৰসাদ এসোপা আছে মা। অহা বছৰৰ পৰা ইহঁতক আকৌ নিনো, অকলে যাম বুলি ভাবিছোঁ। মানে এনেকুৱা ইপিনে টানি লৈ যায়, বস্তু দেখি ইপিনে টানি লৈ যায়, এইটো যে গৰম কৰি দিছে মানে একদম। এতিয়া একদম খোজকাঢ়িব পৰা নাই, তাৰপিছত বিষ। তাতে চাদৰ মেখেলা পিন্ধি গ'লে আৰু কষ্ট হয় ন, খোজকাঢ়িবলৈ, ঘূৰি ফুৰিবলৈ। সেয়াই আৰু বাকী এতিয়া ধুনীয়াকৈ হাত ভৰি ধুই কাপোৰ কানি খুলি শুওঁগৈ আৰু। তো ভিডিঅ'টো সম্পূৰ্ণ চাই কেনেকুৱা পালে জনাব, ধন্যবাদ।